আকৌ দেই পথাৰলৈ আহিলোঁ পথাৰত আহি এয়া মানে কামত লাগিছোঁহি আৰু মানে কাটা কুটা হৈ গ'ল এতিয়া আমাৰ নিয়া সময় তো এয়া গোটাইছোঁ এনেকৈ গোটাইছোঁ তাৰপিছত ট্ৰেক্টৰ আহিব ট্ৰেক্টৰ উঠাই লৈ যাব বাকী ৰাইজে ইয়াক কঢ়ি আহিছে চাওক এয়া লাহে লাহে কঠীয়াই আহিছে কষ্টৰ মূৰতহে পাইছে এইকেইটা বাকী ওচৰৰ স্কুল এখনত এয়া প্ৰগ্ৰেম হৈ আছে গান বাজি আছে আমাৰ ল'ৰাও গোটাই আছে তো মোৰ লাহে লাহে গোটোৱাত লাগো দেই চাই থাকক আজি ঘৰলৈকে নি শেষ কৰিব পাৰোঁ নে নোৱাৰোঁ বা আজি শেষ কৰি দিম আৰু ইয়াৰ পৰা একদম চিধা চিধি সেই খুঁটাটোৰ পৰা আগলৈকে আছে চাই থাকিব অল্প বিৰতি লৈ লৈছোঁ দেই অত সোপা কঢ়িয়াই ল'লোঁ সেই আগৰ পৰা অলপ আছে এইখিনি কঢ়িয়াই মেলি লৈ এতিয়া অকণমান ভাগৰ মাৰিছোঁ আৰু দুদু ক আজি মুঠত কঢ়িয়াই শেষ কৰিব লাগিব আজি শেষ হ'বই ন শেষ কৰিব লাগিব ঠিক আছে কাৰণ এইটো কামতে সদায় লাগি থাকিব নোৱাৰি নহয় দোকান আছে গাড়ী আছে বেপাৰ আছে এসোপা কৰি মেলি লৈহে আৰু এটা কথাটো ৰাইজে নাজানে এই যিমানখিনি আমি কৰিলোঁ আমাৰ দুটা চেষ্টাত আমাৰ ঘৰৰ পৰা ছাপোৰ্ট কিবা কিবি একো নাই কিন্তু আমি নিজে কৰিছোঁ নিজৰ কষ্টত কৰিছোঁ বুজি পালে সেইটো কাৰণে ভালো লাগিছে আৰু মনটো বেয়াও লাগে কাৰণ কিয় চব ফালৰ পৰা ছাপোৰ্টটো পালে ভাল লাগে ছাপোৰ্ট বোলা বস্তু থাকিলে ভাল কিন্তু ইয়াৰ ঘৰৰ পৰাতো অকণমান ছাপোৰ্ট কৰেই কিন্তু মোৰ আৰু কি ক'বা মায়ে থাকোঁতে ভাল আছিল বাকী এতিয়া যিবিলাক আছে কামত নাই বিশেষ ছাপোৰ্ট কৰিব মোৰ দেউতাও নাই সেইটো কাৰণে তাৰ বাপেক ঢুকুৱাও আজি এবছৰ হৈ গৈছে মোৰ মা ঢুকুৱাও আজি এবছৰেই হৈ গৈছে তাৰ মাজতে দুইটাই মিলি এনেকৈ ভাবিছোঁ এইবাৰ 3 বিঘা এটা কৰিছিলোঁ অহাবাৰলৈ যদি ঈশ্বৰে ভালে ৰাখে তেনেহ'লে আৰু মাটি ল'ম সৰহকৈ ল'ম খেতিতে মন দিম খালি সেই বুলি ভাবি আছোঁ তো আমি চাহ তাহ খাই লওঁ আজি শেষ কৰিব লাগিব চাই থাকক এনেকৈ দেই আমাৰ যাত্ৰা আকৌ আৰম্ভ হৈছে দেই কান্ধত কঢ়িয়াই কঢ়িয়াই আমনি লাগিছে বিৰিয়া ল'ব পৰা বাৰু ইউৰিয়া সাৰ খাই পেলাই এতিয়া বিৰিয়া ল'ব পৰা আমাৰ কণ্ডিশ্যনটো নাই ঠেলাতে কঢ়িয়াম শক্তিটো আছে যেতিয়া বুঢ়া হোৱা নাই নহয় আমি এতিয়াও ডেকা তেতিয়া এনেকেই ঠেলাত লোড দিম কঢ়িয়াম সোনকালে শেষ হ'ব লাগে যিহেতু আৰু বাকী আমাৰ কাম আছে বহুত কাম আছে কিন্তু পথাৰখনত লাগি থাকিলেও নহ'ব এনি টাইম সদায় সদায় কিমান লাগি থাকিব সোনকালে শেষ কৰি লওঁ বাকী দেখিছে কণ্ডিশ্যন বৰবাদ হৈ গৈছে আৰু ওলাই কৰি গৈ ব্লগ বনাব পৰা আমাৰ তেনেকুৱা হেৰি নাই মানে কেনেকৈনো বাহিৰলৈ ওলাই গৈ কিবা এটা ব্লগ বনাবলৈ মন যায় বা বেলেগ কিবা কিবিও কৰিবলৈ মন যায় কিন্তু কিছুমান দায়িত্ব মূৰত লৈ লৈছিলোঁ সেইবিলাক কৰি মেলি শেষ কৰি লওঁ আপোনালোকে মৰমবিলাক দি যাওক বহুত দিনৰ পৰা দেখি আছোঁ আপোনালোকে কিবা বেয়া পাইছে নেকি নজনায়ো একো নকয়ো কমেণ্টতে ক'বচোন যদি কিবা বেয়া কৰিছোঁ বা কিবা আপোনালোকৰ মনত দুখ দিবলগীয়া কাম কৰিছোঁ দেই জনালে আমি ভালো পাওঁ আৰু সেয়ে আমি গাঁৱলীয়া ল'ৰা খেতি পথাৰৰ লগত জড়িত থকা মানুহ এনেকৈ কৰি মেলি চলিছোঁ তাৰ মাজতে এইখন দুনিয়াখন দেখিলোঁ দেখি ভাল লাগিছে চবৰ লগতে লগ পাওঁ কিবা কিবি সেইটো কাৰণেহে এইবিলাক কৰোঁ চাই থাকক এনেকৈ এইয়া সি টানিছে আনি লৈ এনেকৈ ঠেলাত লোড দিছোঁ লোড দি লৈ দুইটা গৰু খাটন কাটিছোঁ কি ক'ম মানে এনেকৈ যে কষ্ট কৰিব পাৰিম ভবা নাছিলোঁ কিন্তু মোৰ মাৰ আশীৰ্বাদ আৰু তাৰ দেউতাকৰ আশীৰ্বাদ কৰি আছোঁ আৰু কৰি যাম কিন্তু নিজৰ পথাৰ নিজৰ বজাৰ কাকো এৰি নিদিম 110% গেৰাণ্টি খালি চৰকাৰে আমাৰ নিচিনা মানুহক চাব লাগে কেনেকৈ কষ্ট কৰিছোঁ 10জন গোটাই আমি ট্ৰেক্টৰ ল'ব নোৱাৰোঁ বুজি পালে 10জন গোটাই ট্ৰেক্টৰ লোৱা এইবিলাক পইচা খোৱা মানুহৰ কাম চৰকাৰী স্কিমবিলাক আজিকালি যাৰ পইচা আছে যোনে এইবোৰ ফেক বনাই লয় তাহাঁতক পায় অৰিজিনেল ফিল্ডত এনেকুৱা ছিজনত আহি পেলাই যাক পায় তাক বস্তু দিব লাগে এইটো কৃষি বিভাগৰ ভুল আছে দেই আপোনালোকে চাওক আৰু গম পাওক সেইটো কাৰণে এই কথাবিলাক কৈ থাকোঁ মাজে সময়ে ফাইনেলি আমাৰ এয়া ভাত আহি পাই গ'ল ফুল পেকিং এয়া আচাৰ ঘৰত নাই এনে টেমা এটা আচাৰ লৈ আনিছোঁ কথা নাই ইয়াত নেমু চেমু চব আছে তাৰপিছত আৰু টেঙা চেঙা আছে ইফালে গোটেই খানা ৰেডি দেই এয়া ল'ৰাই ভগাই আছে আৰু লাহে লাহে খাওঁত বহোঁ তো এয়া মাছ ভাত বেঙেনা ফ্ৰাই
সয়াবিন আলু ভাজি ভাত ৰেডি দুদু মজা নে ঠিক আছে তো আমি খাওঁ আপোনালোকে চাওক আৰু উপায় নাই পাপৰ আছে পাপৰ ল পাপৰ চব ভগা আমি এতিয়া খাওঁ দেই চাই থাকক তাৰ মাজত বহি এনেকৈ খোৱাৰ যিটো আমেজ এইটো বেলেগ ক'তো নাপায় দেই আমি খেতিয়কৰ ল'ৰা ছোৱালী নহয় বাৰু আমাৰ এইবিলাক চাকৰিয়াল মানুহ কিন্তু সিহঁতৰ লেবেল ধেৰ বুজিছে কিন্তু ব্লাডত আছে কাৰণেহে খেতি কৰিব পাৰিছোঁ মোৰ মোমা এজন ভাল খেতিয়ক ৰঞ্জিত কলিতা তিতাবৰত ঘৰ এজন ভাল খেতিয়ক তেওঁ আজি যিখিনি শিকালে মোৰ কাৰণে মামা ভগৱান ৰঞ্জিত মামা মোৰ কাৰণে ভগৱান মামাই মোক আজি যিখিনি বস্তু শিকালে সেইখিনিক লৈ আমি কৰিব পাৰিছোঁ আৰু এতিয়া এনেকৈ পথাৰত ভাতমুঠি খাব পাৰিছোঁ আৰু বছৰটোলৈ ঈশ্বৰে কৰিলে হয়তো হ'ব গোটাব পাৰিছোঁ খেতিটোৱে আমাৰ অসমীয়া মানুহৰ প্ৰধান আছিল কিন্তু কালক্ৰমত পৰি বস্তুবিলাক লাহে লাহে নাইকিয়া হৈ গৈছে আমি আকৌ ঘূৰাই আনিবলৈ বিচাৰি আছোঁ এনেকৈ পথাৰ আমেজ যাতে মোৰ ল'ৰাটোৱেও ল'ব পাৰে তাকো শিকাই আছোঁ ভালকৈ শিকাইছোঁ সিও শিকক পথাৰখনৰ বিষয়ে অলপ সিও বুজক যে পথাৰ বোলা বস্তু এটা আছে তাত আমি কষ্ট কৰিলে ধান চাউল কিবা এটা গোটাব পাৰোঁ লক্ষী অপমান নকৰাটো মই ভাল পাওঁ এইবিলাকেই কথা দেই আপোনালোকেও বেয়া চেয়া নাপাব আমি এনেকৈয়ে খোৱা মানুহ খাই দিওঁ যিহে পাওঁ তিহে খাই দিওঁ অঁ জুপতীয়াই মাৰি দিওঁ মুঠতে চেহেৰাটো ভাল থাকিব লাগে ধুনীয়াকৈ খাব লাগে সি মোক যেনিবা অকণমান সন্মান দিছে তলত কাঁহী এখন আছে মই হাতত তুলি খাব পাৰিম কঁকাল বিষ থকা মানুহ নোৱাৰোঁ মোৰ কঁকাল বিষ নাই যেন তাও হৈছে আৰু এতিয়া আৰম্ভ হৈছে এনেকৈ খাবলৈ কৰিবলৈ শিকিব লাগিব হয়নে নহয় নেখালে কেনেকৈ হ'ব সুন্দৰ আমাৰ যাত্ৰা আকৌ আৰম্ভ হ'ল দেই আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ কাৰণ বেছি সময় শুই থাকিবও নোৱাৰি তো উঠিয়ে লগে লগে আকৌ আৰম্ভ কৰিলোঁ ইয়াত ঠেলা টানা আৰম্ভ কৰিছেহি বেচেৰাই আমি এই এতিয়া আগৰখিনিৰ পৰা আমি কঢ়িয়াম তো চাই থাকক ফাইনেলি বন্ধুসকল ইয়াত ট্ৰেক্টৰে নিলে এইয়া ট্ৰেক্টৰে নি আছে তো আমিও আৰু দেৰি নকৰোঁ যাওঁগৈ আজিলৈ সামৰিছোঁ কেনেকুৱা পালে চাই ক'ব কষ্ট এনেকুৱাই পথাৰ বুলি ক'লে ইমানকণ কষ্ট কৰিবই লাগিব তো আমি কৰিছোঁ নিজৰে ভাই বুলি ভাবি নিজৰ ল'ৰা ছোৱালী বুলি ভাবি মৰম দিয়ক আশীৰ্বাদ কৰক এনেকৈ কৰি যাম আৰু এমুঠি আমি পেট ভৰাই খাব পাৰিম তো আজিলৈ বাই বাই